हेलो बंधुসকল वेलकम टू मोर यूट्यूब चैनल फिटनेस बलिया। तो रातिपुवा अलप सोनकाले उठिलो दुटा कल लैसो और एया पानी बटल एटा। तो আজি नतुन ठाई एडोखৰত जाम खोजकाঢ়িবলৈ। तो বলক। तो आহি पालो ঠাইডোখৰ। ओ मा ইয়াতো কাউৰীচোন খাতৰা। ইয়াতে ৰাতিপুৱাৰ পৰিৱেশটো অলপ সুকীয়া হয়। এখন চানমাৰী অভাৰব্ৰিজৰ ওপৰত হয়। তো ৰাতিপুৱা ইয়াতে খোজকাঢ়িব আহে মানুহবোৰ। তো মই আগতে দেখি থাকোঁ, ভাবিলোঁ ইয়ালৈকে এদিন খোজকাঢ়িব আহিম। তো ফাইনেলি আহি গ'লোঁ চানমাৰী অভাৰব্ৰিজ। तो আজি ইয়াতে খোজকাঢ়িম, দৌৰিম, খোজকাঢ়িম। তো বেগটো লৈ আহিলোঁ। বেগটো যলৈকে যাওঁ তালৈকে লৈ যাওঁ কঢ়িয়াই মই, কাৰণ বেগটোত কিছুমান বস্তু আছে। একদম জোতা চোতা লগাই আহিছোঁ। তো কালি ৰাতি কিবা কিবি উল্টা পুল্টা খালোঁ মানে গাখীৰ আছিলে আৰু কল আছিলে। তো গাখীৰ কল দি পেলাই অলপ ভাত আছিলে, তো সেইখিনি দি পেলাই পায়স বনাইছিলোঁ। তো পায়স বনাই খাইছিলোঁ ৰাতি 11টা বজাত। তো এক্সেছ কেলৰিখিনি বাৰ্ণ কৰিব লাগিব। তো ষ্টাৰ্ট কৰোঁ। তাতে কাষত অভাৰব্ৰিজৰ ছাইডত ফিল্ড এখন আছে, তাতে চবেই প্ৰেক্টিছ কৰি আছে। তো চাওঁচোন যাব পাৰোঁ নেকি তালৈকে। ওপৰত এইটো অভাৰব্ৰিজ হয়। তো ইয়াৰ তলতে এনেকৈ গেট এটা আছে আৰু এখন ডাঙৰ ফিল্ড এখন আছে। ৱাও, তো বতৰটো বেয়া, বৰষুণ আহিব পাৰে। তো মই ৰুমলৈকে যোৱাটো ভাল হ'ব, নহ'লে তিতিব লাগিব। আহিয়ে বেগা বেগিকৈ ব্ৰেকফাষ্ট এটা ৰেডি কৰিলোঁ। তো ইয়াতে বেছি একো নাই, কেইপিচমান ব্ৰাউন ব্ৰেড আছে, দুটা বইল কণী আছে, কেচাপ এটা আছে আৰু কফি অকণমান আছে। কণীটো আজি বইল কৰি ল'লোঁ। সদায় অমলেট খোৱাটো বেয়া, কাৰণ তেলটো বহুত বেছি ইউজ কৰিব লাগে। তো বইলটোৱে হেল্ডি হয়। আজি 3 দিনৰ মূৰত ওলাইছোঁ জিম যাবলৈ। ভেকচিনটো লোৱাৰ কাৰণে 3 দিনমান ৰেষ্ট ল'বলগীয়া হ'ল। মানে বাহিৰত যিমানে এক্সাৰচাইজ নকৰোঁ কিয়, জিমৰ নিচিনা সেই ফিলটো নাহে।
এটা বনাইছা না এই আমাৰ কেতিয়া আহিব আহি যাব লাগি আছোঁ কষ্ট কৰি আছোঁ চাওক জিমৰ পৰা অহাৰ পিছত ভাত খোৱাটোৱে ভাল হয় কাৰণ তেতিয়া কাৰ্বহাইড্ৰেট লাগে আৰু ইয়াতে মই চব্জি বনালোঁ মোৰ লগৰজন আছিলে ৰুমত সি ভাত বনাই থৈছিলে তো ভাত মই লৈ লৈছোঁ আৰু সয়াবিনৰ চব্জি বনাইছোঁ কাৰ্বহাইড্ৰেট আছে কাৰণ এক্সাৰচাইজ কৰাৰ পিছত কাৰ্বহাইড্ৰেট লাগে গতিকে ভাত খোৱাটোৱে ভাল হয় প্ৰটিনৰ এটা ভাল উৎস সয়াবিনৰ চব্জি আছে ইয়াতে তো দুপৰীয়া অলপ হেভি খাব লাগে আৰু যিহেতু জিমৰ পৰা আহিছোঁ তো বেগা বেগিকৈ খাই লওঁ এনেকুৱা বৰষুণৰ বতৰত কিবা এটা ৰোমান্টিক যেন ফিল হয় ন তাতকৈ আৰু বেছি ভাল লাগে যদিহে এনেকুৱা বতৰত ঘৰত থাকিব পোৱা যায় তো মই খাই কৰি আজৰি অলপ শুম এতিয়া গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানতে সামৰিলোঁ বাই বাই